পৰাগে বসতি লক্ষ্মী কৰ মধ্যে সৰস্বতী কৰ মূলত গোবিন্দ প্ৰভাতে কৰ দৰ্শন সমুদ্ৰ মেখেলে দেৱী পৰ্বত স্থান মণ্ডলে বিষ্ণু পত্নী নমস্তু ভং পাদ স্পৰ্শং ক্ষমস্মি। মোৰ আজি গীতাৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। কৃষ্ণই কৈ আছে সকলোবিলাক শুনি থাককচোন আপোনালোকে। ময়ে মাটিৰ মূল গোন্ধ, ময়ে অগ্নিত থকা তাপ, সকলো প্ৰাণীৰ জীৱন ময়ে আৰু তপস্যাসকলৰ তপস্যা ময়ে। হে পাৰ্থ, তুমি মোক সকলো প্ৰাণীৰে শ্বাসত মূল বীজ বুলি জানি ল'বা। বুদ্ধিমানসকলৰ বুদ্ধিও ময়ে আৰু শক্তিমানসকলৰ শক্তিও ময়ে। সেই ভৰত বংশীয়সকলৰ ভিতৰত শ্ৰেষ্ঠ হৈছে যেনেকৈ অৰ্জুন। ময়ে বনবানসকলৰ কাম আৰু আসক্তিৰ পৰা মুক্ত বল আৰু ময়ে সকলো প্ৰাণীৰ অন্তৰত থকা তেনে এটা কাম ভাৱ যিটো ধৰ্মৰ বিৰোধী নহয়। সত্য, ৰজা আৰু তমং এই তিনিটা গুণৰ দ্বাৰাই এই সমগ্ৰ জগতখন মোহিত হৈ আছে বাবেই অব্যয় পৰমাত্মৰ ৰূপে এইবিলাকতকৈও ওপৰত থকা মোৰ বিষয়ে জগতখনৰকে নাজানে। মোৰ এই ত্ৰিগুণাত্মিকা অলৌকিকা মায়া শক্তিক অতিক্ৰম কৰি যোৱাটো বৰ টান। যিসকলে কেৱল মোৰ ওপৰতেই শৰণাপন্ন হয় সেইসকলে এই মায়াক অতিক্ৰম কৰি যাব পাৰে। কৃষ্ণই কৈ আছে, যিবিলাক মূৰ্খ আৰু নৰাধম, যিবিলাক জ্ঞান মায়াই হৰি নিয়ে, যিবিলাকে অসুৰৰ নাস্তিক মনোভাৱ আদৰি লৈছে, তেনেবিলাকেই দুষ্কৃতিকাৰীয়ে মোৰ শৰণাপন্ন নহয় কেতিয়াও। কৃষ্ণই কৈছে কথাবিলাক, তেওঁলোক মোৰ কেতিয়াও শৰণাপন্ন নহয় বুলি কৈছে। সেয়ে ভৰতবৰ্ষ চাৰিবিধ পূৰ্ণকৰ্ম মানুহে ভক্তিৰে মোৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁলোক হ'ল আৰ্ত, জিজ্ঞাসু, অৰ্থলাভৰ বাবে ইচ্ছুক আৰু যিজন তত্ত্বজ্ঞান সন্ধানী। তেওঁলোকে ভিতৰত যিজন পূৰ্ণজ্ঞানী আৰু কেৱল ভক্তিৰে কৰা সেৱাৰ কামতে সদায় ব্যস্ত হৈ থাকে তেওঁৱেই শ্ৰেষ্ঠ। কিয়নো মই তেওঁৰ অত্যন্ত প্ৰিয় পাত্ৰ আৰু তেওঁ মোৰ অতি প্ৰিয় পাত্ৰ। এই সকলো ভক্তই নিঃসন্দেহ উদাৰ ভাৱনাপন্ন, কিন্তু যিজন তত্ত্বজ্ঞানী তেওঁক মই মোৰ নিজৰ দৰেই ভাবোঁ। মোৰ বাবে ভক্তিভাৱেৰে কৰা কামৰ নিযুক্ত হৈ থাকিলে তেওঁ নিশ্চিন্তভাৱে মোকেই লাভ কৰিব পাৰিব। মই তেওঁৰ বাবে সৰ্বশ্ৰেষ্ঠ পৰিপূৰ্ণ লক্ষ্য। প্ৰকৃত জ্ঞানীজনেই বহু জন্ম মৃত্যুৰ পাছতহে মোকেই সকলো কাৰণৰে কাৰণ আৰু ময়ে সকলো বুলি জানি মোৰ ওচৰত শৰণাপন্ন হয়হি। তেনে এজন মহাত্মা অৱশ্যে পাবলৈ বৰ টান। কৃষ্ণই কৈ আছে, বৈষম্যিক কামনা বাসনাই যিসকলৰ বিচাৰ বুদ্ধি অপহৰণ কৰি নিছে, তেওঁলোক দেৱতাসকলৰ ওপৰত শৰণাপন্ন হৈ নিজ নিজ প্ৰকৃতিৰ নিয়ন্ত্ৰণ অনুসাৰে বেলেগ বেলেগ বিধিৰে দেৱতাসকলক পূজা অৰ্চনা কৰে। পৰমাত্মা ৰূপে মই প্ৰতিজন মানুহৰ হৃদয়ত আছো। যেতিয়া কোনোবা এজনে তেনে এটা শ্ৰদ্ধাৰ ভাৱেৰে তেওঁ কোনো এজন বিশিষ্ট দেৱতাৰ পূজা কৰিবলৈ প্ৰয়াস কৰে আৰু নিজৰ কাম্য বস্তুসমূহ লাভ কৰে, কিন্তু বাস্তৱিকতে এই কাম্য বস্তুসমূহেই ময়েই জীৱ। সকলোবিলাক মই দিওঁ কাম্য বস্তুবিলাক। অল্প বুদ্ধিৰ লোকসকলে দেৱতাসকলৰ পূজা কৰে আৰু সেই পূজাৰ পৰা লাভ কৰা ফল সীমিত আৰু অস্থায়ী। যিবিলাকে দেৱতাসকলৰ পূজা কৰে তেওঁলোকে দেৱতাসকলৰ গ্ৰহবিলাকলৈ যায়, কিন্তু মোৰ ভক্তসকলে অৱশেষত মোৰেই পৰম ধামত গৈ উপনীত হয়। মোৰ দেৱতাসকলে তেওঁলোকে মোৰ ধামতে গৈ পেলাই উপনীত হয় বুলি কৈছে। যিবিলাক বুদ্ধিহীন মানুহে মোৰ বিষয়ে ভালদৰে নাজানে
তেওঁলোকে ভাবে যে মই পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণ পূৰ্বতেই নিৰ্বিকাৰ আছিলোঁ আৰু এতিয়াহে এজন ব্যক্তিৰ ৰূপ লৈছোঁ। তেওঁলোক ক্ষুদ্ৰ বুদ্ধিৰ ফলতে তেওঁলোকে মোৰ ক্ষয়হীন উত্তমত্বৰ পৰম ভাৱৰ বিষয়ে নাজানে। তেওঁলোকে নাজানে বুলি কৈছে কৃষ্ণই। মূৰ্খ আৰু বুদ্ধিহীনতাহীনবিলাকৰ আগত মোৰ প্ৰকাশ নঘটে। তেওঁলোকৰ বাবে মই মোৰ অন্তৰংগা শক্তি যোগমায়াৰ দ্বাৰা আবৃত হৈ থাকোঁ আৰু সেইবাবেই সেই মানুহবিলাকে নাজানে যে মোৰ জন্মও নাই আৰু বিনাশো নাই। সেই অৰ্জুন, পৰম পুৰুষ পৰমেশ্বৰৰূপে মই সম্পূৰ্ণৰূপে অতীত হৈ যোৱা সকলো কথা, বৰ্তমানত ঘটি থকা সকলো কথা আৰু ভৱিষ্যতে হ'বলগীয়া সকলো কথা জানো আৰু মই সকলো জীৱৰ বিষয়ে জানো, কিন্তু মোক হ'লে কোনো এজনেই নাজানে। কৃষ্ণই কৈছে কথাবিলাক, মোক কোনো এজনেই নাজানে বুলি কৈছে। হে ভাৰত, হে পৰস্তৱ, ইচ্ছা আৰু দেশৰ পৰা উদ্ভৱ হোৱা দৰ্ধৰ দ্বাৰাই বিভ্ৰান্ত হৈ সকলো জীৱই এটা মোহিত অৱস্থালৈয়ে জন্ম লয়। যিসকল মানুহে পূৰ্ব জন্মসমূহত পূৰ্ণ কৰ্ম কৰি আহিছে আৰু এই জন্মতো পুণ্য কৰ্ম কৰিছে আৰু যিসকল পাপ সম্পূৰ্ণৰূপে নিৰ্মল হৈছে, তেওঁলোক সকলো ধৰণৰ দৰ্ধৰ পৰা উদ্ভৱ হোৱা মোহৰ পৰা মুক্ত আৰু তেনে লোকসকলেই দৃঢ় সংকল্পলৈ মোৰ সেৱাত বৰ্তি হয়। যিসকল বুদ্ধিমান লোকে বাৰ্ধক্য আৰু মৰণৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰে, তেওঁলোকে ভক্তিৰে সেৱা কৰি মোৰ আশ্ৰয় লয়। তেওঁলোকে যথাৰ্থতে ব্ৰহ্ম, কাৰণ তেওঁলোকে আধ্যাত্মিক কাৰ্যকলাপৰ বিষয়ে সকলো কথা সম্পূৰ্ণৰূপে জানে। নমস্কাৰ। ওম সত্যমা সদ্গুমায়ং তমস্যমা জ্যোতিগুমায়ং মৃত্যুমা মৃতং গুমায়ং। ওম শান্তি শান্তি শান্তি। মোৰ গীতাৰ খণ্ড আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।